নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি আমি কোকৰাঝাৰ স্থিত প্ৰেছ ক্লাবত আপোনালোকক আহ্বান কৰিছোঁ কিছু কথা জনাৰ কাৰণে। যে প্ৰথম কথা হ'ল, ইলেকশ্যন ইতিমধ্যে ঘোষণা হওঁ হয়তো 25 তাৰিখ মানে ঘোষণা হৈ যাব পাৰে। GSP স্থিতি সম্পৰ্কত আমাক বহুতে প্ৰশ্ন কৰিছে বা আমাৰ স্থিতিটো আমি স্পষ্ট কৰি বিচাৰিছোঁ। এইবাৰ BTC 2025 ইলেকশ্যনত আমাৰ প্ৰায় 15 পৰা 20টা কেণ্ডিডেট দিয়াৰ কাৰণে অলৰেডি প্ৰিপেৰেশ্যন প্ৰায় সম্পূৰ্ণ হৈছে। আজি আমি আপোনালোকৰ সন্মুখত বিশেষকৈ আমাৰ 3জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ওলাইছোঁ। আমাৰ দিহিৰাৰ এগ্ৰেছিভ যিজন CM আগৰ EM, তেওঁক আজি আমি আনুষ্ঠানিকভাৱে GSP পাৰ্টিৰ ফালৰ পৰা দিহিৰাৰ কাৰণে কেণ্ডিডেট ঘোষণা কৰিলোঁ। 2 নম্বৰতে আমাৰ মৃদুল দাস, তেখেত আগতেও মানে ইয়াত ইলেকশ্যন খেলিছিল কোকৰাঝাৰত 2015 দতমাৰ পৰা। তেওঁক এইবাৰ আমি বাপুংগুৰিৰ পৰা কেণ্ডিডেট হিচাপে নিৰ্বাচিত কৰিছোঁ। ঠিক তেনেকৈ আমাৰ কচুগাঁৱৰ আগৰ GM আছিলে বনমালী ৰাভা, তেওঁক এইবাৰ আমি জমদুৱাৰ কেণ্ডিডেট হিচাপে ঘোষণা কৰিছোঁ। আৰু আমাৰ হয়তো 23 তাৰিখত আৰু এটা লিষ্ট ওলাব আৰু ইলেকশ্যন ঘোষণা হৈছিল, বাকী এটা লিষ্ট ওলাব। বিশেষকৈ কোকৰাঝাৰত যি 12টা সমষ্টি আছে, 12টা সমষ্টিৰ ভিতৰত মোটামুটি আপোনাৰ গুমা বাদ দি শ্ৰীৰামপুৰ বাদ দি পূৰ্বজৰা আজিলৈকে আমি সিদ্ধান্ত লোৱা নাই। গুমা, ফকীয়াগাম, জমদুৱাৰ, চৰাইবিল, কচুগাঁও, দতমা, ফকীয়াগাম, কালাকাটি আৰু বাসুংগুৰি, এইকেইটাত মোটামুটি আমাৰ কেণ্ডিডেট দিয়া সম্পৰ্কত প্ৰায় ফাইনেল সিদ্ধান্তত আমি উপনীত হৈছোঁ। ঠিক তেনেকৈ আমাৰ চিৰাঙত 13 নং চিৰাংদুৱাৰ, 13 নং চিৰাং, খৰিবাৰী, আকৌ মানস চেপা, এই 3টাত প্ৰায় আমাৰ কেণ্ডিডেট ৰেডি হৈছে। আমি হয়তো নেক্সট ঘোষণা কৰিব পাৰিম। ঠিক তেনেকৈ আমাৰ বাক্সাত মথনগুৰি, ককলাবাৰী, যিহেতু আমি ঘোষণা কৰিলোৱে, এইকেইটা সমষ্টিত মানে কেণ্ডিডেট মোটামুটি আমাৰ ফাইনেল হৈ আছে। ঠিক তেনেকৈ আমি তামোলপুৰ যদি যাওঁ, বাগানপাৰা আৰু নাগিৰজুলি, তাত আমাৰ কেণ্ডিডেট অলমষ্ট ফাইনেল হৈছে, আমি নেক্সট ঘোষণা কৰি দিম। ঠিক ওদালগুৰিত আমি 10টাৰ ভিতৰত বিশেষকৈ ননৈ চেৰফাং, মুদৈবাৰী, ঠিক তেনেকৈ হৰিচিঙা, এই 3টাত আমাৰ মোটামুটি কেণ্ডিডেট ফাইনেল হৈ আছে। আমি নেক্সট কেণ্ডিডেট ঘোষণা কৰিম। এইখিনি ঘোষণা। আৰু যোৱা 17 তাৰিখৰ আমাৰ এটা প্ৰস্তাৱ আছিলে যে বহুতে সুধিছে নৱসেনা ইলেকশ্যন খেলিবই নতুলিব। পাৰ্টিৰ ভিতৰত আমাৰ আলোচনা হৈছিল। এই আলোচনাত পাৰ্টিৰ ফালৰ পৰা এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে এইবাৰ পাৰ্টিৰ পৰা নৱসেনা ইলেকশ্যন খেলক। আৰু বিশেষকৈ আমাৰ ৰাইজৰ কথা হ'ল যে কোকৰাঝাৰ সমষ্টিৰ আণ্ডাৰতে খেলক লোকসভাৰ। আৰু থুৰিবাৰী যিহেতু আমাৰ চাব জুডিচ হৈ আছে বিষয়টো, ST বিষয়টো, সেইটো কাৰণে অপেন ফিল্ডত খেলাৰ কাৰণে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে বা প্ৰস্তাৱ লৈছে। আৰু 2টা সমষ্টি ইয়াত মোটামুটি তেখেতসকলে এটা প্ৰায়ৰিটি হিচাপে চিলেক্ট কৰিছে। এটা হ'ল থুৰিবাৰী, এটা হ'ল ফকীৰাগাঁও। আজি থুলমূলকৈ আপোনালোকক আমাৰ ফালৰ পৰা অৱগত কৰি পেলাই এইখিনিয়ে আছিলে। আৰু যদি আপোনালোকৰ ফালৰ কিবা থাকে, এই কথাটোৱে আমাৰ ইতিমধ্যে 17 তাৰিখৰ মিটিঙৰ চেণ্ট্ৰেল এক্সিকিউটিভ প্ৰস্তাৱ হৈছে। প্ৰস্তাৱিত হৈছে যে নৱসেনা ইলেকশ্যন খেলক আৰু থুৰিবাৰী আৰু ফকীৰাগাঁওটো প্ৰায়ৰিটি হিচাপে তেওঁলোকে আগবঢ়াইছে। 2টাৰ ভিতৰত 2টাতে খেলে, এটাতে খেলে, মুঠতে তেওঁলোক ইলেকশ্যন খেলক বুলি ইতিমধ্যে প্ৰস্তাৱ আহিছে। চাওক, অভাৰঅল আমি চাওক, আমাৰ মূল পলিচিটো আছিল, তেখেতে একেলগে গোটেইকেইটো কৈছিল যে BPF কথাটো যিহেতু সুধিছে, BPFৰ লগত অলৰেডি আলোচনা আমাৰ চলি আছে। গতিকে যিহেতু ইলেকশ্যন ডেটে ডিক্লেয়াৰ হোৱা নাই, গতিকে আমি অলপ সময় আপোনালোকে অপেক্ষা কৰাৰ কথা কৈছোঁ। কিন্তু আমাৰ যিটো কমিটমেণ্ট যে BTCত ছিংগল ইঞ্জিন চৰকাৰ লাগে, ট্ৰিপল ইঞ্জিনৰ চৰকাৰ কাম নাই, ইয়াত আপোনালোকে প্ৰমাণ হৈ গৈছে। আৰু সেইকাৰণে আমি কৈছোঁ যে ইয়াত BPFৰ নেতৃত্বত, হাগ্ৰমা মূল্যৰ নেতৃত্বতে চৰকাৰ হওক। আৰু GSP দৰকাৰ হ'লে আমি এটা দাবা হোৱাৰ কাৰণে আমি ৰেডি আছোঁ। সেইকাৰণে আমি প্ৰথমতে কৈছোঁ যে আমি অপেন এলায়েন্সৰ প্ৰস্তাৱ দিছিলোঁ।
আৰু অপেন এলায়েন্স অলৰেডি হোৱাৰ সম্ভাৱনাটো কমি গৈছে। আপোনালোকে জানে যে 22টা চিট ঘোষণা কৰিছে। তথাপিতো সময় আছে, মই আজি নকওঁ, একেবাৰে ডিনাই কৰা কণ্ডিশ্যন হোৱা নাই। কিন্তু আমি GSP ফালৰ পৰা আমি কমচে কম 5টা চিট জিকাৰ কাৰণে, আৰু সেইকাৰণে আমাৰ এই প্ৰপ'জেলটো আহিছে যে দিঘিৰা 1 নম্বৰতে আছে, আমি জিকিম। 2 নম্বৰটো কোন হ'ব পাৰে? আমাৰ পাৰ্টিৰ মানুহখিনিও ভাবে যে নৱসেনা যদি খেলে 2 নম্বৰ এটা হ'ব পাৰে। আৰু 3, 4, 5 নম্বৰ 6 নম্বৰ পদ হ'ব, আপোনালোকে লাহে লাহে গম পাই থাকিব। সেইকাৰণে আপোনাৰ নমিনেশ্যনৰ কাৰণে আমাৰ ৰেডি হৈ আছে। আৰু আজিৰ দিনত ভাল কথাটো হ'ল কি যে আমি যিটো এলায়েন্সৰ কথা কৈছোঁ আৰু আমি যিখিনি কথা কৈছোঁ সেইখিনি সত্য হ'ব গৈ আছে। মই কালি ওদালগুৰি ঘূৰি আহিছোঁ। ওদালগুৰিত যোৱা ইলেকশ্যনত, অৰ্থাৎ BPF চৰকাৰ বনাবৰ মেইন কাৰণটো, ওদালগুৰিত 10টাৰ ভিতৰত মাত্ৰ এটা আছিলে। আজিৰ দিনত মই গেৰাণ্টি দিব পাৰোঁ 5টা আৰু প্লাছ হৈ আছে BPFৰ লগত, অৰ্থাৎ 6টা ওদালগুৰিতে হোৱাৰ সম্ভাৱনা আছে। 2 নম্বৰতে আমাৰ তামোলপুৰ তেওঁলোকৰ এটা আছিল মাত্ৰ। এইবাৰ সেইটো এটাৰ লগত আৰু 3টা প্লাছ হ'ব গৈ আছে। আমি সম্ভাৱনা গৈছোঁ, কিন্তু এইটোৱে গৈ কেনে শেষত হ'ব, আপোনালোকে চাই থাকিব। ঠিক তেনেকে আমাৰ বাক্সাত তেওঁলোকৰ এটা চালবাৰীটো আছিল, কিন্তু আজিৰ দিনত মোটামুটি প্ৰায় বেলেঞ্চত আহি গৈছে মথনগুৰি। ঠিক তেনেকে ককলাবাৰীও হয়তো GSP আৰু মানে BPFৰ মাজতে হয়তো শেষত গৈ আমাৰ বন্ধুৰ মাজতে হয়তো হেৰি হৈ যাব পাৰে। ঠিক তেনেকে আমাৰ মচলপুৰটো কিন্তু BPFৰ আজিৰ দিনত জিকিব পৰা কণ্ডিশ্যন হৈছে। এই ধৰণৰ অৱস্থাটো হৈছে। সেইকাৰণে আমাৰ অপেনলি এলায়েন্স হওক নহওক, এইটো কোনো কথা নাই। আমি যিখিনি কথা কৈছোঁ আমাৰ ষ্টেণ্ড তাতে আছে। আৰু টোটেল কথাখিনি আমি যেতিয়া ইলেকশ্যন ঘোষণা হ'ব, সকলোৱে যেতিয়া সিদ্ধান্ত পেলাই আহিব, তেতিয়া আমি ঘোষণা কৰিব পাৰিম। মই তেখেতসকলক কৈছোঁ, বিশেষকৈ আমাৰ যিবিলাক কৈ আছে, মই সাধাৰণ এটা কথা কৈছোঁ। আমাৰ এজন ডাঙৰ নেতা আছিলে, তেওঁৰ ভিতৰতে এটা বুজাবুজি হৈছে যে তেওঁৰ ল'ৰা যদি চাকৰি হয় মই পাৰ্টিত যাম। কালি চাকৰি হৈ গ'ল, 2 দিন পিছত পাৰ্টি জানে যাতে গম পাব। সেইকাৰণে এনেকুৱা কিছুমান ছাত্ৰ লোক আছে যিসকলে আমি বেয়াও পোৱা নাই যে তোমাৰ লিডাৰ কৰি আছা ইমান দিন, তোমাৰ ল'ৰা যদি সংস্থাপন হয়, তুমি যদি EPPL BJP যাম, মোৰ কি বেয়া পাব লগা আছে? নৱসেনাৰ কাৰণে বেয়া নাপায়। আৰু ঠিক তেনেকে ঘৰৰ অৱশ্যে হৈ আছে। বহুতে ভাবিছিল আমাৰ কেণ্ডিডেট নাথাকিব, এতিয়া যেতিয়া কেণ্ডিডেট হৈ গৈ আছে, কাৰণ BTCৰ আৰু এটা ৰাজনীতি মানে ইয়াতে উচ্ছেদৰ কথা চলি আছে, ইয়াতে ঠিক তেনেকে পলাৰাইজেশ্যনৰ কথা হৈছে, এনেকুৱা বহুত পংক ইয়াত হৈ আছে। সেইকাৰণে কৈছোঁ, যি হৈছে হয়তো ভালৰ কাৰণে হৈছে। আমাৰ যিসকল কৈছে, আমি কিন্তু মানা কৰা নাই। ইয়াতো বহি আছে, মই সকলোৱে কৈছোঁ, যদি আপুনি গৈ কৰবাত, কালি যদি আমাৰ মনোৰঞ্জনে গৈ যদি কৰবাত ভালকে সংস্থাপিত হয়, ভাল সুবিধা পায়, আমি যাব দিছোঁ, যোৱা, আমাৰ ৱেলকাম। কিন্তু আমাৰ টাৰ্গেট যিহেতু আমি খুব বেছি 5টা আমাৰ জিকিব লাগে, 6টা জিকিব লাগে, আমি টাৰ্গেটটো ফুলফিল কৰিম। আৰু ঠিক তেনেকে বহুত মানুহ আহিও আছে। সেইকাৰণে মই আজি ক'ব খোজা নাই, আজি বহুত কেইটা এনেকুৱা কেণ্ডিডেট আপুনি দেখিলে হয়তো আচৰিত হ'ব। গতিকে সময়লৈ অপেক্ষা কৰক। আৰু আমি শুভেচ্ছা জনাইছোঁ পাৰ্টিবিলাকক, সকলোৱে খেলক, সকলোৱে জিকাৰ কাৰণে খেলে। মই কৈছোঁ নহয় যে আমি আজি এটা সৰু কথা কৈছোঁ, সৰু মানে বৰ বৃহত্তৰ কথা, যে বৰসবাহৰ খেল নৱসেনাক খেলা বুলি কয়। আমি অৱৰহ সুৰক্ষা সমিতিক আদি সংগঠনবিলাক কৈছোঁ, আৰু যোনে বাকীবিলাকৰ যদি কাম তেওঁলোকেও কৈছোঁ, এই খেলা এইবাৰ চলিব নালাগে। নিজৰ অধিকাৰ, নিজৰ মৰ্যাদা বস্তু চবেই ইলেকশ্যন খেলক। কিন্তু 2-এটা পাৰ্টি আকৌ কি কৰিছে, আমাৰ এনেকুৱা ধৰণৰ নেতা কিছুমানক তেওঁলোকক 2-4 পইচা দি বা কিবা কিবি কৰি তেওঁলোকক কেণ্ডিডেট দিয়াব দি আছে। কিন্তু মই ক্লিয়াৰলি কৈছোঁ যে এইবাৰ এই ধৰণৰ খেলবিলাক ইয়াত নচলিব। আমাৰ ৰাইজে কিন্তু একচেপ্ট কৰে। বহুত জেগাত আপোনালোকে যাব, কোনোবাই হয়তো কেণ্ডিডেট দি কিন্তু 2 পইচা নিবও পাৰে, কিন্তু তেওঁলোকে ভোট খুজি বুজাব নোৱাৰে। 2 ফালৰ পৰা এইবাৰ সেই ধৰণৰ কথাখিনি কোনো মানে আচলতে নিদিয়ে। আমি সেইকাৰণে ক্লিয়াৰলি কৈছোঁ যে পাৰ্টিবিলাকৰ ইলেকশ্যন হওক। আজি অৱৰহ সুৰক্ষা সমিতিৰ আমি বনোৱা হৈছিলে তেওঁলোকে আন্দোলন মুভমেণ্ট কৰাৰ কাৰণে। আজি আপুনিতো ইয়াত ইলেকশ্যন খেলিব অহা নাই, খেলিছে PCৰ জৰিয়তে, তাত কোনো আপত্তি নকৰে। কালি কোনোবা আমাৰ তেনেকুৱা লিডাৰ থাকিলে আমি GSPৰ জৰিয়তে খেলক। কিন্তু আকৌ যাতে BTC পৰিস্থিতিটো তেনেকুৱা নহয়, সেইটো আমি বিচাৰিছোঁ। আমি ডাঙৰ পাৰ্টিবিলাক কৈছোঁ, আমি BJPকো কৈছোঁ, কংগ্ৰেছকো কৈছোঁ যে এটা দিন এনেকুৱা আছিল য'ত এওঁলোকে ইলেকশ্যন খেলাৰ কোনো কণ্ডিশ্যন নাছিল। কালি নৱসেনা ৰাইজ মিলি যেতিয়া ইলেকশ্যন খেলিলে, তাৰপিছত তেওঁলোকে আহিব পাৰিছে। গতিকে ক্ৰেডিটটো মোক দিয়ে নিদিয়ে মই ক'ব লগা নাই, কিন্তু আমাৰ ৰাইজে ক্ৰেডিটটো লৈছে। প্ৰথম কথাটো হ'ল যে আমাৰ যিবিলাক কমিটমেণ্ট আছিলে GSPৰ লগত, যে আমাৰ বিভিন্ন সমস্যা আছে, ভূমিৰ পৰা আৰম্ভ কৰি, ভাষাৰ পৰা আৰম্ভ কৰি, স্কুল কলেজ প্ৰভিঞ্চিয়েল কৰাৰ পৰা আৰম্ভ কৰি, ইভেন VCDCৰ মানে বিভিন্ন দায়িত্বৰ পৰা আৰম্ভ কৰি টাউন, এই কথাখিনি কিন্তু একোৱেই নহ'ল। আৰু বিশেষকৈ ইপিপিএলৰ শাসনকালত আপোনালোকে জানে যে গোটেই কোকৰাঝাৰ বা চিৰাঙৰ বা অভাৰঅল আমাৰ যিখিনি BTC নৱসৰণে আছে,
সকলোৱে কৈছে যে বিশেষকে নৱসেনাৰ ক্ষেত্ৰত যিটো ষড়যন্ত্ৰ হ'ল চাৰ্টিফিকেটক লৈ সেইটোত যিহেতু ইউপিপিএল জড়িত আছে, গতিকে সেইকাৰণে সকলোৱে কৈছে তেওঁলোকৰ দ্বাৰা কোনো কাৰণতে তেওঁলোকৰ এই ধৰণৰ কথাটো নাহে। আৰু 2021 আপোনালোকে জানে যে উৰ্ষা গৰা ব্ৰহ্ম ডাঙৰীয়া তেওঁ একদম মানে পলিটিক্সত তেওঁ নিকম্মা নিচিনা, অৰ্থাৎ তেওঁ কোনোদিনে ইলেকশ্যন জিকিব পৰা নাছিল। একমাত্ৰ নৱসেনা বা আমাৰ টিমে আমি চাপাগুৰিত তেওঁ একচেপ্ট কৰিছিলো, য'ত আমাৰ 2016 ইলেকশ্যনত আমাৰ কেন্দ্ৰীয় মাত্ৰ 700 ভোটত আহিছিল। সেই ধৰণৰ সমষ্টিত আমি তেওঁক নি জিকাইছিলো। তেওঁলোকে যেতিয়া মিনিষ্টাৰ হ'ল, আমাৰ কৰ্মীবিলাকলে কয় যে আপোনালোকে ডিএছপি এনেকুৱা ধৰণৰ মিনিষ্টাৰ এটা যি ইলেকশ্যন জিকি পোৱা নাছিলে, বাৰ বাৰ আহিছিলে, আমাৰ লগত আহিছিলে, তেওঁ আমি কোকৰাঝাৰৰ পৰা নি য'ত জিকাই দিছিলো। গতিকে তেনেকুৱা ব্যক্তি যিসকল চৰকাৰত আছে তেওঁলোকক আমি কি ধৰণে আমি কৰিম। আৰু যিমানবিলাক কথা ওলাই আছে এতিয়া দেখিছে, আৰু কলো নহয় যে তেওঁলোকৰ ট্ৰিপল ইঞ্জিন চৰকাৰ আছিল, আৰু ট্ৰিপল ইঞ্জিন চৰকাৰ টোটেলি ফেইল বিটিচি। আজি বিটিচি আমাৰ ট্ৰাইবেলসকলে হওক বা নন ট্ৰাইবেলসকলে হওক, সকলোৱে এটা আশা কৰিছে যে এইবাৰ যাতে ছিংগল ইঞ্জিন চৰকাৰ হয়। দাবা লাগিলে দুটা তিনিটা লাগতো ক'ব লাগে একো নাই, ইঞ্জিনটো লৈ যাব। কিন্তু যদি ইঞ্জিনৰ লগত আৰু দুইটা তিনিটা ইঞ্জিন লাগায় আকৌ বিটিচি ফেইল হৈ যাব। আজি আপোনালোকে দেখিছে যে এতিয়াহে আচলতে বিটিচি স্ক্ৰেপ বা ইলেকশ্যনৰ কথা আহিছে। আমিতো এনেই কৈছিলো, আজি আমাৰ এতিয়া সেইটো পাৰ হৈ আহিছে। আজি আমাৰ ভোটাৰ ৰাইজ ইমান সচেতন হৈছে, আজি কৰো বুলি দুৰ্নীতি কোনো কৰিব নোৱাৰা অৱস্থা হৈছে। বিটিচি মেইন কথা আছিল দুৰ্নীতি, হয় নহয়? গতিকে তেওঁলোকৰ হাতত এইবিলাক, তেওঁলোকে আইন কৰিলে এইটো কৰিব পাৰে। সেইকাৰণে আমি ভাবো যে এইবাৰ ব্ৰহ্ম ডাঙৰীয়াক টোটেলি হয়তো সমগ্ৰ ৰাইজে ডিনাই কৰিব, আৰু আমি যিখিনি কথা কৈছো সেইখিনি ফলৱতী হ'ব গৈ আছে।